সুদূৰ মক্কাৰ পৰা অসমবাসীয়ে ল'ব পাৰিব ছৌদি আৰৱৰ উন্নত মানৰ আজোৱা খেজুৰ, তিনফল, তেঁতুল, কোহেতুৰ, পাহাৰৰ বুৰমা ৰুমাল, টুপি, তছবিহ আদি কৰি বিভিন্ন ধৰণৰ সামগ্ৰী। 2020 চনত কৰোনা মহামাৰীৰ বাবে ছৌদি আৰৱৰ বাহিৰৰ লোক হজ কৰাৰ অনুমতি দিয়া নাছিল আৰু 2021 চনৰ বাবেও কৰোনা মহামাৰীৰ বাবে একেই সিদ্ধান্ত লৈছে ছৌদি চৰকাৰে। কেৱল ছৌদি আৰৱৰ 60,000 লোকে হজ পালন কৰিব, যাৰ পৰিপ্ৰেক্ষিতত মক্কাৰ পৰা অসমীয়াৰ বাবে প্ৰবাসী অসমীয়া তথা অসম আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ মুখ্য সচিব মনিৰ উদ্দিনে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। 2021 চনৰ হজৰ পিছত কৰোনা মহামাৰী কমিলে ছৌদি প্ৰশাসনে উমৰাজ হজ খুলি দিব বুলি ধাৰণা কৰা হৈছে। এই ক্ষেত্ৰত অসমত আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছৰ জৰিয়তে উমৰাহ হজৰ বুকিং চলি আছে বুলি মনিৰ উদ্দিনে জানিবলৈ দিছে। যোগাযোগৰ নম্বৰ হৈছে 0096659719485। বন্ধুসকল, আপোনালোকে জানে 2020 চনত সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছ মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্বৰ হজযাত্ৰীসকল ছৌদি আৰৱৰ পবিত্ৰ মক্কাত হজ কৰিবলৈ আহিব পৰা নাই। ঠিক সেইদৰে 2021 চনতো কৰোনা ভাইৰাছ মহামাৰীৰ কাৰণে সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ হজযাত্ৰী আহিব পৰা নাই। মাত্ৰ ছৌদি আৰৱৰ মানুহেই এইবাৰ হজ কৰিব পাৰিব। আৰু লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিসকল ব্যক্তিয়ে হজৰ কাৰণে এপ্লাই কৰিছিলে, তেওঁলোকে যদি ভাবে যে আমি এইবাৰ হজত যাব পৰা নাই, কিন্তু মক্কা মদিনাৰ বৰকতৰ বস্তুৱে আমি অৰ্ডাৰ দি ল'ম, তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। আপোনালোকে অৰ্ডাৰ দিয়াৰ পাছত 1 মাহ পাছত আপোনালোকে বস্তু আপোনালোকৰ ঘৰত পাই যাব ইনশাআল্লাহ তাআলা। মোৰ হোৱাটছআপ নাম্বাৰ আৰু মোবাইল নাম্বাৰ এটাই হয় 0096959719485। আৰু লগতে আপোনালোকে সকলোৱে জানে যে আমাৰ অসমত আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছ হজ উমৰা অৰ্গেনাইজেশ্যন আছামৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাৰ পৰা মানুহে উমৰা আনকি হজ কৰিবলৈ আহিছিলে। কিন্তু এইবাৰ 2021 চনত হজৰ পাছত ছৌদি আৰৱৰ লগতে সমগ্ৰ বিশ্বত কৰোনা ভাইৰাছ মহামাৰীৰ পৰিস্থিতি যদি ভাল হয়, ছৌদি আৰৱৰ পৰা উমৰাৰ ভিজা খুলি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। এইকাৰণে আমাৰ আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছ হজ উমৰা অৰ্গেনাইজেশ্যনৰ জৰিয়তে আগতীয়াকৈ বুকিং লোৱা আৰম্ভ হৈছে। যেতিয়া উমৰা খুলি দিব, তেতিয়া আমাৰ ট্ৰেভেলছৰ জৰিয়তে আপোনালোকক উমৰা কৰাবলৈ লৈ আহিব। আৰু আপোনালোকে যদি বুকিং কৰিব বিচাৰিছে, তেনেহ'লে আমাৰ আল আমিনা টুৰিষ্ট এণ্ড ট্ৰেভেলছ হজ উমৰা অৰ্গেনাইজেশ্যন আছামৰ সভাপতি আলহাজ আব্দুল্লাহিৰ লগত যোগাযোগ কৰিব পাৰিব। তেখেতৰ মোবাইল নম্বৰ হ'ল 8011138799।